সুপ্ৰভাত সকলোলৈকে। ৰাতিপুৱা আপোনালোকে ৰঙা চাহ কাপ খালে নাই? আমি খাব লৈছোঁ দেই। এয়া চাহ, ৰঙা ৰঙা চাহ। এইফালে মটৰ ভাজি লৈছিলোঁ। এয়া লৰাই দেখুৱাই আছে আঁতৰৰ পৰা চামুচখনে। এইফালে আকৌ এয়া ৰঙালাও কাটিব লৈছোঁ দেই, নতুন ৰঙালাও। খাবলৈ ভালেই লাগে বাৰু। মই এদিনা বজাৰলৈ গৈছিলোঁ, আনিছিলোঁ। তাকে বোলো ইয়াতে কাটি পিনি ভাজোঁ। এইফালে আকৌ কিন্তু গৰৈ মাছ আৰু কাৱৈ মাছ যে ধৰিছোঁ। এয়া তাকে পুৰি পিটিকা কৰিম। লোকেল মাছ খাই বাৰু ভালেই লাগে। আপোনালোকে কেনেকুৱা পায় জনাবচোন। কিন্তু আকৌ কমেণ্ট কৰি নক'ব যে আমি সেনেকুৱা মাছ নেখাওঁ বুলি। লোকেল মাছ হয়, লোকেল। চাই থাককচোন আজি দিনটো মই ক'লৈ যাওঁ, কি কৰোঁ। ভাবিছোঁ সোনকালে খাই বৈ আজৰি হৈ, যিহেতু আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ হয়, ক'ৰবাত কিজানি এটকা দুটকা পইচা ইনকাম কৰিব যাব পাৰোঁ এবাৰ। ভাবিছোঁ তাকে। আপোনালোকে আকৌ আমাৰ পাকঘৰ ভাগ দেখি নাহাঁহিব দেই। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। বনাব পৰা নাই ঘৰ দুৱাৰ, এনেকৈ সোমাই আছোঁ আৰু। এফালে নিগনি সোমাই, এফালে বোলে কুকুৰ সোমাই, এফালে মেকুৰী সোমাই। কি কৰিব, উপায় নাই আৰু। কৰ্ম কৰি আছোঁ, কাহানিকে হয় নাজানো আৰু। মোৰো মন যায় ভাল ঘৰ এখনত থাকিবলৈ। লাহে লাহে হ'ব আৰু ন। আপোনালোকে খাই ল'ব দেই। ৰাইজসকল পথাৰলৈ বুলি ওলাই আহিছোঁ দেই। এয়া ধাননি পথাৰ পাইছোঁহি আৰু। চাই থাকক আপোনালোকে। এনেকৈ আৰু আমি হাজিৰা মাজিৰা কৰি লোকৰ ঘৰে ঘৰে কাম কৰি কৰি খাওঁ আৰু দেই। এনেকৈ খাই বৈ জীয়াই আছোঁ। আপোনালোকে আকৌ নাহাঁহিব দেই লোকৰ ঘৰত কাম কৰি খাই বুলি। আপোনালোকক যদি কাম কৰিবলৈ মানুহ দৰকাৰ হয় তেতিয়াহ'লে মাতিব, যাবলৈ সাজু আছোঁ। শেষ কৰি দিলোঁ দেই ধান কাটি। কিমান ডোখৰ ধান কাটিলোঁ চাওকচোন। এইডোখৰৰ পৰা একদম এইডোখৰলৈকে এদাই কৰি দিলোঁ। আৰু এতিয়া যাবগৈ লৈছোঁ দেই। এইফালে ভণ্টি এজনী আহি আছিলে, মানে তাই লাজ কৰিছে, এইফালে লুকাই দিছে। কিহৰ লাজ কৰিব লাগে হয় নহয়? আজিকালিতো মোবাইলত মানুহ ওলায়ে আকৌ। এইফালে আমাৰ বৌ এইয়া বহি দিলে লাজতে, চাওকচোন। ইমান লাজ কৰিবলৈ কি কথা আছে বাৰু? ৰ'দটো ইমান টেক টেককে ধৰিছে নহয়, গোটেই মুখখন পকা আপেলটো গোটেই হৈ গৈছে চাওকচোন। বাই বাই পথাৰ, বাই বাই দিয়া, বাই বাই দিয়া। বনাব লৈছোঁ দেই। পথাৰৰ পৰা অহাৰ পাছত গাখীৰ চাহ অকণমান খাই দিলে মনটো ভাল লাগিব, হয়নে নহয় বাৰু? এইয়া ৰাতিপুৱা যিহেতু লাল চাহ খাওঁ, কাৰণ কেলৈ মোৰ মানে গেষ্ট্ৰিক আছে। গেষ্ট্ৰিকে মানে বৰকৈ ধৰে। এইয়া চাহ উতলি গ'ল দেই। কালাৰটো চাওকচোন, গাখীৰ চাহৰ কালাৰটো আনিব পাৰিছেনে নাই বাৰু? চেনি অকণমান দি দিছোঁ বাৰু লগত। এইয়া চাহকণ এতিয়া মই ধুনীয়াকৈ বাটি লৈ খাম আৰু দেই। চাহকণিত চাকি লৈছোঁ যিহেতু চাহপাত যাব ন। এয়া মোৰ গাখীৰ চাহ ৰেডি। মই এতিয়া খাম। ল'ৰাটোক অকণমান গাখীৰ খাবলৈ দিছোঁ।